অনুৰাগ তোমাৰ বাবে। অনুৰাগ তোমাৰ বাবে মই সদায় থাকিম। মাত্ৰ এটা বাক্যৰ চিঠিখন লিখি তাই বিদ্যালয় এৰি ঘৰলৈ গুচি গৈছিল। বন্ধুত্ব আৰু প্ৰকাশ কৰিব নোখোজা প্ৰেমৰ বাবে সিহঁত মৌন হৈ আছিল। স্বাভিমান আৰু এজনে আনজনৰ ওচৰত লঘু হ'ব বুলিয়েই মুখ খুলি কোনেও একো কোৱা নাছিল। কিন্তু যেতিয়া তাইৰ ঘৰত বিয়া ঠিক কৰিছিল তেতিয়াহে উপলব্ধি কৰিলে যে অনুৰাগক তাই কিমান মনে প্ৰাণে ভাল পায়। কিন্তু উপায় নাই, পলম হৈ গ'ল। অনুৰাগ খং অভিমান কৰি ভাল ছোৱালী মুহূৰ্তত লৈ তাই ঘৰলৈ গ'ল আৰু এদিন আনৰ পত্নী হ'লগৈ। ইফালে অনুৰাগেও জানো কম মনোকষ্ট পাইছিল। কিমান যে মধুৰ আছিল সিহঁতৰ মৰম, ভালপোৱা আৰু বিশ্বাস। নীৰৱে নিশব্দে স্মৃতিবোৰ বুকুত সাৱটি সিও গতানুগতিকভাৱেই চলি আছিল। দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ, সুদীৰ্ঘ 20 বছৰ। এদিন হঠাতে অনুৰাগে তাইক বিচাৰি পালে ফেচবুকত। একেখন চহৰতে থাকে দুয়ো। এক ভাবিব নোৱাৰা অজান শিহৰণে কঁপাই তুলিলে দুয়োজনকে। এক বুজাব নোৱাৰা আৱেগ ভৰাই তুলিলে সিহঁতক। সিহঁতৰ পুনৰ যোগাযোগ হ'ল। একেই আছে আৱেগ, অনুভূতি, অভিমান আৰু মৰম চেনেহবোৰ। মাথো সময়ৰ দীঘলীয়া ব্যৱধান। সিহঁতে এবাৰ লগ হোৱাৰ সিদ্ধান্ত ল'লে। হেৰুৱা সুবাস বিচাৰি কোনোবা এখন ঠাইত। সেইদিনা তাই সময়মতে আহি ৰৈ থাকিল অকলে। মনটো উগুল থুগুল। কিন্তু অনুৰাগ দেখোন অহা নাই। উৎকণ্ঠা বাঢ়ি গ'ল লাহে লাহে। এনেতে এগৰাকী মহিলাই মাত দিলে, আপুনি আকাশী হয়নে? তাই উচপ খাই উঠিল। একমাত্ৰ অনুৰাগেহে তাইক আকাশী বুলি মাতিছিল। তাই উত্তেজিত হৈ সুধিলে, তেওঁ ক'ত আছে? নাহিল তাৰমানে? ইমান আকুলতাৰে ৰৈ আছিলোঁ, বিশ্বাস হেৰালে মোৰ। মহিলাগৰাকীয়ে নম্ৰভাৱে ক'লে, তেওঁ আহিছে, কিন্তু তেওঁ গাড়ীৰ পৰা নামি আহিব নোৱাৰে। দুৰ্ঘটনাত দুয়োখন ভৰি হেৰুৱালে। বহুদিনৰ মূৰত আজি বহু কষ্টৰে গাড়ীত উঠাই ইয়ালৈ আনিছোঁ। আপুনি ভুল নুবুজিব। আকাশীয়ে উদ্বাউল হৈ গেটৰ বাহিৰত ৰৈ থকা গাড়ীখনৰ ওচৰলৈ চিঞৰি চিঞৰি দৌৰি গ'ল। অনুৰাগ, অনুৰাগ তোমাৰ বাবেই মই। গাড়ীৰ ভিতৰত নীৰৱে বহি থকা অনুৰাগক দেখি তাই হুকহুকাই কান্দি দিলে। তাৰ চকুৰ পৰাও দুধাৰি টপত চকুলো ওলাই আহিল। তাই অনুৰাগৰ দুহাত খামুচি ধৰি কাতৰভাৱে ক'লে, কেনে আছা তুমি? কিমান আৱেগ, কিমান অনুভূতি, কিমান আকুলতাৰে ৰৈ আছিলোঁ তোমালৈ। তুমি সুখেৰে আছানে অনুৰাগ? মই বৰ স্বাভিমানী আছিলোঁ। সেয়ে স্বাৰ্থপৰ হৈ তোমাক খং কৰি গুচি গৈছিলোঁ। ইমান বছৰৰ পাছত আকৌ লগ পালোঁ তোমাক। আমাৰ আকুলতাবোৰ একেই আছে কিজানি। কিন্তু তোমাক এই অৱস্থাত দেখি বৰ দুখ পাইছোঁ। বৰ দুখ পাইছোঁ। আকাশীয়ে আঁচলেৰে চকুলো মুচিলে। অনুৰাগৰ মনটো গভীৰ প্ৰশান্তিৰে ভৰি পৰিল। সি ঠিকেই উপলব্ধি কৰিলে, তাৰ প্ৰতি আকাশীৰ মৰম, ভালপোৱা আজিও একেই আছে। মাজত সুদীৰ্ঘ 20 বছৰ। জীৱনৰ বাটত কত কিমান ঘটনা ঘটি গ'ল। কিন্তু এনে লাগে আকাশী যেন সেইদিনাহে গুচি গৈছিল বিশ্ববিদ্যালয়ৰ পৰা। জীৱনৰ মধুৰতম সময়ৰ আৱেশেৰে সিহঁত এজনে সিজনক মন গহনত বিচৰণ কৰি আছিল। সি আকাশীৰ ফালে চাই গভীৰ প্ৰত্যয়েৰে ক'লে, আমি একো ভুল কৰা নাছিলোঁ আকাশী। আমাৰ ভালপোৱা আজিও একেই আছে। প্ৰেম মানে বিয়া নহয়। আত্মসন্মান, আত্মমৰ্যাদাৰে আমি নিজৰ বাটত খোজ দিছোঁ।
ভুল কৰা হ'লে হয়তো তুমি আজি মোৰ আগত সাহসেৰে থিয় দিব নোৱাৰিলাহেঁতেন। তোমাৰ চকুত চকুলো নেদেখিলোহেঁতেন। তোমাক লৈ মই গৌৰৱ কৰোঁ আকাশী, তোমাক মই বুজি পাওঁ। আকাশী লাহে লাহে স্বাভাৱিক হ'ল। ইমান সময়ে তাই গাড়ী চালক আৰু মহিলাগৰাকীৰ উপস্থিতি পাহৰি আছিল। তাই ক'লে, তোমাৰ পত্নী কিন্তু বৰ ধুনীয়া দেই। তোমাৰ বৰ যত্ন লয় ন? মোৰ কথা তেওঁ নিশ্চয় জানে। মোক চিনাকি কৰাই নিদিয়া? অনুৰাগে মিচিকিয়াই হাঁহি ক'লে, তাই মোৰ ভণ্টি, মোৰ মিছেছ। এনেকৈয়ে আহিব নোৱাৰে। তুমি জানি ভাল পাবা। মই এগৰাকী খাটমাউৰা অন্ধ ছোৱালীক বিয়া পাতিলোঁ। আমাৰ 6 বছৰীয়া ছোৱালী এজনী আছে। তোমাক গোটেইখিনি কোৱা হোৱাই নাছিল। লাহে লাহে সকলো গম পাবা দিয়া। কিন্তু আমি সুখী আকাশী। আকাশী মন্ত্ৰমুগ্ধ হৈ অনুৰাগৰ ফালে চাই থাকিল। তাই ক'লে, তুমি সঁচাকৈ মহান অনুৰাগ। তোমাক কি বুলি কৃতজ্ঞতা জনাম, কি বুলি ধন্যবাদ জনাম। তোমাৰ দুভৰি চুই সেৱা কৰিব দিবানে এবাৰ?